নমস্কাৰ বন্ধু বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হ'ল মদ খোৱা কেনেকৈ এৰিব পাৰি। প্ৰথমে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। মদ খোৱাৰ ফলত আমাৰ শাৰীৰিক, মানসিক, আৰ্থিক তিনি প্ৰকাৰৰ ক্ষতি হয়। মদ খোৱাৰ ফলত আমাৰ দেহত কি কি ৰোগে দেখা দিয়ে জানো আহক। লিভাৰৰ সমস্যা, চকু কম দেখা সমস্যা, পাচনতন্ত্ৰ কমজোৰ হোৱা, হাই ব্লাড প্ৰেছাৰ, হাৰ্ট এটেক, ছেক্সৰ সমস্যা আৰু বহুতো সমস্যাই দেখা দিয়ে। মদ খাবলৈ এৰিব পৰা ঘৰুৱা উপায়ৰ বিষয়ে জানো আহক। আজৱাইন 500 গ্ৰাম ল'ব, পানী 4 লিটাৰ ল'ব, দুইটা মিহলি কৰি গৰম কৰি 1 লিটাৰ হ'লে নমাই থ'ব আৰু ঠাণ্ডা হ'লে চাকনিয়ে চাকি এটা পাত্ৰত ভৰাই থ'ব। ভাত খোৱাৰ আগত 1 কাপকৈ প্ৰতিদিনে 2 টাইম খাব। এইটো 15 দিন ব্যৱহাৰ কৰিব। মৌজোলৰ লগত আদা খালী পেটত খালেও এই সমস্যাৰ পৰা উপশম পাব পাৰি। আদা পাউডাৰ 1 চামুচ ল'ব, আজৱাইন পাউডাৰ 1 চামুচ ল'ব, পানী 1 গিলাচ ল'ব। গোটেইকেইটা মিহলি কৰি গৰম কৰি ঠাণ্ডা হ'লে চাকনিয়ে চাকি এটা পাত্ৰত ভৰাই থ'ব আৰু 48 ঘণ্টাৰ পিছত ৰাতিপুৱা গধূলি 2 টাইম 1 কাপকৈ খাব। এইটো 30 দিন ব্যৱহাৰ কৰিব। আদা 1 টুকুৰা লৈ সৰু সৰুকৈ কাটি ল'ব আৰু তাত নেমু চেপি দিব আৰু ক'লা নিমখ পাউডাৰ মিহলি কৰি ৰ'দত শুকুৱাই এটা পাত্ৰত ভৰাই থ'ব। এই আদা কেইটুকুৰামান পকেটত ৰাখিব। যেতিয়া আপোনাৰ নিচাজাতীয় দ্ৰব্যবিলাক খাবলৈ মন যাব তেতিয়া আদা 1 পিচ খাব। এনেকৈ খালে মদ খোৱা এৰিব পাৰিব। এইটো 30 দিন ব্যৱহাৰ কৰিব লাগিব। আজিলৈ ইমানে। ধন্যবাদ।